হাই গাইজ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেৱালী ধামকা হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মোৰ ফালৰ পৰা আপোনালোকক দেৱালী শুভেচ্ছা জনাইছোঁ। ভণ্টিয়ে ৰংগোলী আঁকি আছে। ৰংগোলী আঁকা ছোৱালীজনী এয়া ৰংগোলী আঁকি আছে। এয়া দেখিছেনে? ইয়াত আছে পিংক কালাৰ মোৰে হয় আৰু এইটো ডাঠ পিংক আৰু এইটো চাওক পকা দিয়া তো আৰু এইটো বেঙুনীয়া আছে হয়নে? তো বেঙুনীয়া আছে গোটেইকেইটা মিক্স কৰি এতিয়া ভণ্টিয়ে বনাব ৰংগোলী। কি দিব আজি গান এটা লগাবি আকৌ কি দিব ডিউটি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, অতি সোনকালে জনাই দিব দেই। এয়া ভণ্টিয়ে আঁকিছে, লভ দি দিছে, হেপী দেৱালী লিখি দিছে। ইমান ধুনীয়াকৈ আঁকিছে। আপোনালোকক কেনেকুৱা লাগিছে ক'বচোন দেই। অ দাদালি এয়া কি হয়? কি এইফালে মাৰিছোঁ। এয়া কি হয়? কি হয়? হেপী হেপী হয় নি? হেপী দেৱালী ন? কি হয় দেখা এয়া? কি হয়? ধুনু ধুনু ন? কি কয়? কি কয়? মইনাই কি কৈ আছা মইনা? চাকি গছ দি দিয়া। অঁ তাত দি দিয়া আকৌ। বিদ্যালয় কাগজকে জ্বলোৱা। ভণ্টিয়ে যে কাগজ জ্বলোৱা কথাটো ক'লে তাই ভয় কৰে যে সেইকাৰণে কাগজ জ্বলাম বুলি ক'লে। ভণ্টিয়ে জ্বলাইছে হেপী দেৱালী। ইমান ধুনীয়াকৈ ওপৰত জ্বলিছে আপোনালোকে চাওকচোন। Happy Diwali! Happy Diwali! Happy Diwali! আজি হেপী দেৱালী Happy Diwali! Happy Diwali! আজি পোহৰৰ উৎসৱ দেৱালী যিহেতু সেয়া পোহৰাই তুলিছে। চবৰে ঘৰে ঘৰে পোহৰাইছে চাকি বন্তিৰে। দেৱালী উপলক্ষে লটাৰী খেল হৈছিলে। লটাৰী খেললৈ আহিলোঁ আমি। গতিকে ধৈৰ্য ধৰক, ইতিমধ্যে খেলৰ প্ৰচেছিং চলি আছে আৰু কেইটামান মুহূৰ্তৰ কথা আপোনালোকৰ সন্মুখত এয়া বিশিষ্ট সন্মানীয় ব্যক্তিসকলে উপহাৰ লৈ আহিছোঁ গাইজ, বাই বাই।